কবিতাৰ শিৰোনাম মই আৰু ইয়াত বেছিদিন নাথাকো। মহাশয়, মই আৰু ইয়াত বেছিদিন নাথাকো। মই যাত্ৰা কৰিম অন্য এখন সপোনৰে দেশলৈ, যিখন দেশৰ মাটিৰ ৰং হ'ব সেউজীয়া, দুকুল পাৰ উপচি থাকিব নদীৰ পানী, যিখন দেশৰ মানুহবোৰ হ'ব প্ৰত্যেকৰ প্ৰতি সহানুভূতিশীল। মহাশয়, আপুনি এবাৰ অনুভৱ কৰকচোন খাটি খোৱা মানুহ শ্ৰেণীৰ কথা। অদৃশ্যক লৈ কিদৰে জীৱন যাপন কৰে। ঘৰ বুলিবলৈ নাই সামান্য এখন চালি, নিজৰ বুলিবলৈ নাই এটা সুস্থ শৰীৰ। যাত্ৰীৰ চৰাঘৰ ৰেল ষ্টেচন নতুবা চহৰৰ দোকানৰ সন্মুখত পৰি থাকে উৰে ৰাতি। মহাশয়, আপুনিতো শূন্যটো উৰিব পাৰে, পানীটো দৌৰিব পাৰে, মাটিত খোজ কঢ়া কথা নকলেও হ'ব। আপুনি এবাৰ তুলনা কৰকচোন আপোনাৰ লগত সেই শ্ৰেণী মানুহৰ কথা, যাৰ নিজৰ বুলিবলৈ আছে মাথো এটা পংগু দেহা। মহাশয়, আপুনি গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ আহকচোন তৃতীয় শ্ৰেণীৰ ৰেলৰ ডবাত। নিজ চকুৰে প্ৰত্যক্ষ কৰিব পাৰিব মৃত্যুৰ হতে ক্ষণ গণি গণি ভিক্ষাৰ পাত্ৰ লৈ ঘূৰি ফুৰা মানুহ। মহাশয়, আপুনিয়েই বৰ্তমান সেই শ্ৰেণী মানুহৰ ভগৱান। গতিকে আপুনি এবাৰ হ'লেও সিহঁতৰ দুখত সমভাগী হওকচোন। বেচেৰা মানুহবোৰৰ ইমান কষ্টৰ মাজতো জীয়াই থকাৰ ইচ্ছা, উচ্চাকাংক্ষাৰ সপোন। মহাশয়, আপুনি জানেনে শিক্ষিত ডেকাবিলাকে কি কৰিছে? এতিয়া সিহঁতে এটা ডাঙৰ জুলুঙাত কলিজাবোৰ ভৰাই লৈ ঘূৰি ফুৰিছে অফিচৰ দুৱাৰে দুৱাৰে। মহাশয়, শিক্ষিত ডেকাবিলাকে এতিয়া কলিজা ভৰোৱা ডাঙৰ জুলুঙাটো ভিক্ষাৰ পাত্ৰ হিচাপে ব্যৱহাৰ কৰিব লাগিছে। মহাশয়, আপুনি এবাৰ হ'লেও সিহঁতৰ লগত মত বিনিময় কৰকচোন। কিয় সিহঁতে ভিক্ষাৰ পথ বাছি ল'ব লগা হৈছে? মহাশয়, মই আৰু ইয়াত বেছিদিন নাথাকো। মই যাত্ৰা কৰিম অন্য এখন সপোনৰে দেশলৈ, যিখন দেশৰ মানুহবোৰ হ'ব প্ৰত্যেকৰ প্ৰতি সহানুভূতিশীল।